মোৰ নাম ধনবৰ কলিতা। ঠিক আছে তোমাৰ বাবে এটি বাঁহীৰ সুৰ বজালোঁ মই আজি 60 বছৰ বয়সত। আগতে বহু সৰুৰ পৰাই বজাইছোঁ, 15 বছৰ বয়সৰ পৰা বজাইছোঁ। আৰু আগতে মোৰ আকৌ চকুৰ দোষ নাছিলোঁ। মোৰ 1982 চনৰ পৰা চকুৰ গণ্ডগোল হৈছে। তেতিয়াৰ পৰা মই আজি 45 বছৰ ধৰি এনেকৈ বজাই আছোঁ। এতিয়া বছৰ মোৰ বয়স 60 বছৰ। গতিকে এটি সুৰ, মই ভাল পোৱা সুৰ বা তুমি ভাল পোৱা সুৰ বজালোঁ। অসমৰ চুকে কোণে ঘূৰি ফুৰা এটি সুৰ।